বলক আমাৰ আজি ধেমাজিৰ অহা কাৰণ হৈছিলে আজি মোৰ ভাগিনৰ বাৰ্থডে এতিয়া কেক কাটিব। কেক কটা আপোনালোকক দেখাই আছোঁ কেনেকৈ কি হৈছে, কিমান মানুহ আহিছে কেক কাটিবলৈ, সেই সকলো আপোনালোকক দেখাইছোঁ। বলক এয়া আপোনালোকে দেখিছে, বলক চাওঁ। ভিতৰত কেক কটা আৰম্ভ হৈ গ'ল তথাপিতো বলক আপোনালোকক দেখাওঁ। চকীয়া কেক কাটিবৰ কাৰণত কেক আনি যোগাৰ কৰিছে। বিশেষ আৰু মম লগোৱা হৈছে, মম বাতি লগাই আছে, কেক কাটিব আৰু ইয়াৰ কেক কাটিব সময় আৰম্ভ কৰা হৈছে। চকীয়া আৰম্ভ কৰি আছে। চক কেক কটা আৰম্ভ হৈছে। কেক কাটিব লৈছে। দেখিছে ন আপোনালোকে কেনেকৈ খোজকাঢ়ি লগোৱা হৈছে, চাই লওক। চাই লওক আপোনালোকে ভালদৰে। এয়া আমাৰ খোৱা বোৱাৰ বাৰ্থডেত কি কি যোগান ধৰা হৈছিলে দেখিছে। ব্ৰইলাৰ মাংস বনাই ৰখা হৈছে, উতলি আছে ব্ৰইলাৰ মাংস। আৰু এয়া কেক কটাৰ পিছতে আমাৰ নিয়মত ক্ষীৰ, কেক আৰু বুনিয়াৰ লগত দি যিমানসকল আমাৰ লগৰ হৈছে, মানে লগৰ ছোৱালীসকল আছে, তেওঁলোকক